তো নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সকলোকে। তো এইটো আহিছে আপোনালোকৰ ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ আহিছে, আৰু এইটো হৈছে আপোনালোকৰ ফৰেনাৰ ট্ৰিবিউনেল ফালৰ পৰা আহিছে। ফৰেনাৰ ট্ৰিবিউনেল ধেমাজি ছেকেণ্ড চিলাপথাৰ। আৰু ইয়াতে আপোনালোকৰ যিখিনি ভেকেঞ্চি আহিছে এইখিনি ডাইৰেক্ট ৱাকিং ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউটো অনুষ্ঠিত হ'ব 9 মে তাৰিখে ৰাতিপুৱা 10:30 বজাত অনুষ্ঠিত হ'ব, আৰু 10 মে তাৰিখে অনুষ্ঠিত হ'ব। সকলোখিনি ইনফৰমেশ্যন জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈ চাব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে ডাইৰেক্ট খুলি আহি চাব পাৰে। তো ইয়াতে আপোনালোকে চাব, প্ৰথম পোষ্টটোৰ নাম হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। টোটেল ভেকেঞ্চি আছে 2টা। ইয়াতে হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে, লগতে বিচাৰিছে 6 মাহৰ এখন কম্পিউটাৰ চাৰ্টিফিকেট। দৰমহা দিছে ইয়াতে প্ৰতি মাহে 10,000 টকা। 2 নম্বৰতে দিছে কপিষ্ট পোষ্ট এটা আছে, ইয়াতো হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে, লগতে মিনিমাম এখন 6 মাহৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে, আৰু ইয়াতে দৰমহা দিছে পাৰ মান্থ 9,000 টকা। 3 নম্বৰতে বিচাৰিছে চকীদাৰৰ ভেকেঞ্চি এটা আছে, ইয়াতে 8 পাছ বিচাৰিছে, মিনিমাম দৰমহা দিব প্ৰতি মাহে 9,000 টকা ফিক্স। এপ্লাই কৰা কেণ্ডিডেটজন মিনিমাম থাকিব লাগিব 18 বছৰ, মেক্সিমাম হ'ব লাগিব 40 বছৰ। ST SC OBC MOBC এইখিনি কেণ্ডিডেটে ইলেক্ট্ৰেশ্যন পাব। তেতিয়া ডেটটো চাব, ৱাকিং ইণ্টাৰভিউ ডেট হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰৰ কাৰণে ডেট হৈছে 9 মে, কপিছ আৰু চকীদাৰৰ কাৰণে 10 মে। সকলোখিনি ডকুমেণ্ট লৈ আপোনালোকে 9:30 বজাত ৰাতিপুৱা পাব লাগিব। 10টা বজাৰ মানৰ পৰা আপোনালোকৰ সকলোখিনি যিখিনি ৱাকিং ইণ্টাৰভিউ তাৰ ওপৰত আপোনালোকৰ এক্সামখিনি অনুষ্ঠিত হ'ব। আৰু ইয়াতে আপোনালোকৰ ভেনু দিয়া আছে, চিডিউল দিয়া আছে চাব। অফিচ অফ দ্য মেম্বাৰ ফৰেনাৰ ট্ৰিবিউনেল ধেমাজি ছেকেণ্ড চিলাপথাৰ। তো এই এড্ৰেছত আপোনালোকে যাব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কপি লাগিব। যিসকল কেণ্ডিডেটে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। তো এইখিনি আছিল ইনফৰমেশ্যনখিনি। আৰু যদি আপোনালোকৰ কোনোবা কেণ্ডিডেট এমপ্লয়মেণ্ট এক্সচেঞ্জ বা জব আপডেটৰ এপ্লাই কৰিব খোজে, ডেছক্ৰিপশ্যনত এটা হোৱাটছআপ নাম্বাৰ দিয়া আছে, তাতে আপোনালোকে এপ্লাই কৰিবৰ কাৰণে ডকুমেণ্টখিনি দিব পাৰে বা এপ্লাই কৰিব পাৰে আমাৰ জৰিয়তে। তো এইখিনি আছিল ইনফৰমেশ্যনখিনি। ধন্যবাদ।